ভণ্টি কি হ'ল দাদা? তোৰ লগত বৰ কথা এটা আছে বচোন ইয়াতে ভণ্টি তোৰ এটা কথা শুনিছোঁ মই কি কথা দাদা? কি কথা মানে আমাৰ গাঁৱৰ প্ৰকাশে মোক তোৰ সকলো কথা কৈছে সঁচা না মিছা কথাটো কি কৈছা এইবিলাক তই আৰিয়ানক পাহৰি যা তই আৰিয়ানক পাহৰিব নোৱাৰি বুলি ক'লে নহ'ব নহয় সিয়াক পাহৰি যা সেইটো কি সিহঁত ভোগ দিব তই আৰিয়ানক পাহৰি যাব লাগিব তই পাহৰিব নোৱাৰি বুলি ক'লে নহ'ব মই তোৰ কাৰণে ভাল ল'ৰা চাই বিয়া দিম আৰু আৰিয়ানৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া সিটোক কি কৰি খুৱাব মই তাক পাহৰিব নোৱাৰোঁ দাদা মই তাক বহুত ভাল পাওঁ আৰু বিয়া হ'লেও তাৰ লগতে বিয়া হ'ম কি কৈছ এইবোৰ তই হে ভণ্টি মই অলপ ওলাই যাওঁ তই ঘৰতে থাকিবি কত ওলাই নাযাবি দে প্ৰাঞ্জল তই বোলে মোক মাতিছিলি আৰিয়ান মানে তোৰ লগত এটা মোৰ কথা আছে কি কথা মানে মোৰ ভণ্টিক বোলে তই বহুত দিন ভাল পাই আছা মোৰ ভণ্টিক ভাল পাবলৈ তোৰ অকাত কি আছে যাতে আজিৰ পৰা মোৰ ভণ্টিৰ লগত তোক কেতিয়া নেদেখোঁ কিন্তু কথা বয়াই যাব মই আহিছোঁ বুজিলোঁ দিয়া মোবাইলটো আনিছা নেকি দিয়াচোন এবাৰ ঐ পাগলী কি হ'ল ইমান সোনকালে মাতিছিলা যে অঁ কি কথা আছিল কোৱা প্ৰাঞ্জলে তেতিয়া কথাটো মোকো কৈছিল কিন্তু মই ইমান ভালকৈ মন দিয়া নাছিলোঁ কিন্তু এতিয়া কথা কৈ গ'লচোন ডাঙৰে হ'ল এই পাগলী কি কৈছা এইবোৰ মই সোনকালে কিবা এটা কৰিমতো তুমি মোৰ ওপৰত খালি বিশ্বাস আজিও কথা পাতিছোঁ প্ৰাঞ্জলক মাতি আনিব ব'লা আমি অলপ সেইখিনিৰ পৰা ফুৰি আহোঁ এওঁতক মই লগ কৰিব মানা কৰিছিলোঁ তথাপিও লগ কৰি আছে এক আৰিয়ানক মই চাই ল'ম এক ব্যৱস্থাটো কৰি ল'ম মই বল ঠিক আছে ব'লা ওকে বস আমার বছর কথা হবে বস লাগলাম ঠিক আছে কৈ দিম মই কথা কইম ৰ যা কৈ আন দুজন মানুহ মিলি নেকি লৈ আহ এটা কথা হৈছে কি আছিল ক মানে এজন ল'ৰাই মোৰ ভণ্টিক বৰকৈ ডিষ্টাৰ্ব দিছে মানে ভাল পায় মই মানা কৰি আছোঁ ইমান মানা কৰি থকা এতিয়া মানে কথা শুনো লগ কৰিব কিবা ব্যৱস্থাটো ল'ব কোন ল'ৰাটোৰ দেখা এইটো
এই ৰাজু সিহঁতৰ লগত যা এই ল'ৰাটো অ'কে বছ কিবা এটা কৰা চেষ্টা কৰি আছোঁ তুমি আৰু দুদিনমান ধৈৰ্য ধৰা